আজি জানুৱাৰী মাহৰ প্ৰথম দিন। নতুন বছৰ আহিল, কিন্তু অসমত মন শান্ত নহয়। ডিচেম্বৰ মাহটো শেষ হ'ল, কিন্তু কিছুমান প্ৰশ্ন আজিও উত্তৰহীন হৈ আছে। জুবিন গাৰ্গ এজন শিল্পী, এজন অসমীয়াৰ কণ্ঠ, আৰু সকলোতকৈ ডাঙৰ কথা, এজন সাধাৰণ মানুহ। কিন্তু কিছুমান ভুৱা খবৰ, কিছুমান আধা সত্য কথাই এই মানুহজনক লৈ ভয়ংকৰ সন্দেহৰ সৃষ্টি কৰিলে। এই নীৰৱতাৰ মাজতে এগৰাকী মহিলাই মুখ খুলিবলৈ বাধ্য হ'ল। মই গৰিমা বৰা। এই কথাবোৰ ক'ব লাগিব বুলি মই কেতিয়াও ভবা নাছিলোঁ। কিন্তু নীৰৱ থাকিলে ভুৱা কথাই সত্য হৈ যায়, আৰু সেইটো মই হ'ব দিব নোৱাৰো। জুবিন কেৱল এজন শিল্পী নহয়, তেওঁ এজন মানুহ, এজন স্বামী, এজন অসমীয়াৰ আত্মা। গৰিমাবৰ এই বক্তব্য কেৱল ব্যক্তিগত অনুভৱ নহয়, ই আছিল ভুৱা তথ্যৰ বিপৰীতে এটা দৃঢ় স্থিতি। ছিংগাপুৰত জুবিন থকাৰ সকলো ব্যৱস্থা আগতেই ঠিক কৰা হৈছিল। তেওঁৰ নামত কোনো অতিৰিক্ত ৰুম বুক কৰা হোৱা নাছিল। নৰ্থ ইষ্ট ফেষ্টিভেললৈ তেওঁ নিজ ইচ্ছাৰেই গৈছিল। কোনো জোৰ জবৰদস্তি নাছিল, কোনো লিখিত এগ্ৰিমেণ্টো নাছিল। তেওঁ নিজেই সিদ্ধান্ত লৈছিল, কাৰণ তেওঁ এজন দায়িত্বশীল শিল্পী। কিন্তু তাৰ পাছত সামাজিক মাধ্যমত ভিন্ন ধৰণৰ কাহিনী ওলাই আহিল। তাৰ ভিতৰত আটাইতকৈ ভয়ংকৰ আত্মহত্যাৰ অপপ্ৰচাৰ। ওৱান লাষ্ট টুৰ বুলি যি কথা কোৱা হৈছে, সেইটো কোনো মৃত্যুৰ ইংগিত নাছিল। এইটো আছিল এটা সংগীত যাত্ৰাৰ পৰিকল্পনা, নতুন কাম, নতুন অনুষ্ঠান। যি মানুহে ভৱিষ্যত সাজে, সেই মানুহে মৃত্যু বাছি নলয়। সৰ্বাধিক দুখৰ কথা, জুবিনদাই ৭৫ মিনিট ধৰি চিকিৎসা সহায় নাপালে। এই সময়খিনি এজন মানুহৰ জীৱনত কিমান গুৰুত্বপূৰ্ণ, সেইটো সহজে বুজিব পাৰি। এজন মানুহে ইমান সময় সহায় নোপোৱাকৈ থাকিলে কিমান কষ্ট পাইছিল, এইটো মই ভাষাৰে ক'ব নোৱাৰো। চিকিৎসা ঠিকমতে দিয়া হৈছিলনে? CPR কেনেকৈ কৰা হৈছিল? শৰীৰত পোৱা আঘাতবোৰ ক'ৰ পৰা আহিল? এইবোৰ প্ৰশ্নৰ উত্তৰ মই এজনী পত্নী হিচাপে জানিবই লাগিব। এইটো কেৱল এটা পৰিয়ালৰ কথা নহয়, এইটো সত্যৰ কথা, ন্যায়ৰ কথা। মই কোনো অভিযোগ নকৰো, মই কেৱল সত্য বিচাৰো। কাৰণ জাষ্টিছ ডিলেইড ইজ জাষ্টিছ ডিনাইড। এইটো মোৰ স্বামীৰ কথা, এইটো এজন শিল্পীৰ কথা, এইটো অসমীয়াৰ কথা। জয় জুবিনদা, আমাক জুবিনদাৰ ন্যায় লাগে।